নমস্কাৰ, মই স্বপ্নমী য়াসমিনে কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহুৰ তালে তালে নাচিলে বিদেশী পৰ্যটক, কলিয়াবৰত নাচিলে নিউজিলেণ্ড আৰু ব্ৰিটেইনৰ দলে। কলিয়াবৰ হাটবৰ কেন্দ্ৰীয় জাতীয় উৎসৱৰ বিহুথলীত এক বিশেষ দৃশ্য দেখা গ'ল। 25জনীয়া বিদেশী পৰ্যটকৰ দল মঞ্চত উঠি বিহুৰ তালে তালে নাচিলে। এই দলটো নিউজিলেণ্ড আৰু গ্ৰেট ব্ৰিটেইনৰ পৰ্যটকৰ আছিল। তেওঁলোকে ঢোল আৰু পেপাৰ আৱাজত আনন্দেৰে বিহু নাচিলে। তেওঁলোকৰ মুখত হাঁহি আছিল আৰু সকলো আনন্দিত হৈ থকা দেখা পাইছিল। উৎসৱ চাবলৈ অহা মানুহবোৰেও এই দৃশ্য দেখি বৰ সুখী হ'ল। তেওঁলোকে তালিও দিলে। এই পৰ্যটকসকলে বিহু নাচ দেখিলেহে নহয়, নিজে অংশও ল'লে। ই দেখুৱাই যে অসমীয়াৰ সংস্কৃতি সকলোৰে বাবে। উৎসৱ প্ৰাংগণত উপস্থিত লোকসকল অভিভূত হৈ পৰিলে এই দৃশ্য দেখি। এনে দৃশ্যই প্ৰমাণ দিয়ে যে সংস্কৃতিৰ ভাষা সঁচাকৈ বিশ্বজনীন। এনেধৰণৰ খবৰ পাবলৈ কলিয়াবৰ নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।